হাই বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল যুৱ কল্যাণ প্ৰজেক্ট ৰংগিয়া তৰফৰ পৰা। বন্ধুসকল আজি মই আপোনাক 5টা স্মল বিজনেছ টিপছ দিম, যেটো বিজনেছ আপোনালোকে কৰি পেলাই আপোনালোকৰ জীৱনৰ বেকাৰত্ব দূৰ কৰিব পাৰিব। এগ্ৰিকালচাৰ বিষয়ত মানে কৃষি ভিত্তিক বিষয় যিবিলাক বিজনেছ আপুনি ঘৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব। আপুনি টেনশন কৰিব নালাগে, জাস্ট 20ৰ পৰা 30,000 টকা আপোনাৰ তাত থাকিলে আপুনি বেকাৰ এনে শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিৰ পিছত ঘূৰি নালাগে। আপুনি মোৰ 5টা বিজনেছ ফলো কৰি যিকোনো এটা বিজনেছ আৰম্ভ কৰক। নাম্বাৰ 1 বিজনেছটো হৈছে পোল্ট্ৰি মিল। পোল্ট্ৰি মিল বিজনেছটো এনেকুৱা বিজনেছ হয় যিটো বিজনেছ আপোনালোকে আৰম্ভ কৰি পেলাই আপোনালোকৰ বেকাৰত্ব দূৰ কৰিব পাৰিব। এই মিলটোৰ কাৰণে এই বিজনেছটোৰ কাৰণে আপোনালোকৰ অলপমান মূলধন লাগিব, 20ৰ পৰা 30,000 টকা। এই বিজনেছটোৰ প্ৰচুৰ ডিমাণ্ড আছে আমাৰ ভাৰত বা অসম বা গোটেই বিশ্বতো। মানে যিটো ব্ৰইলাৰৰ ফিড হয়, এই ফিডটো মাৰ্কেটত আপোনালোকে জানে এই ফিডটো কিমান মানে চাহিদা। এই ফিডটো আপোনালোকে তৈয়াৰ কৰি পেলাই মাৰ্কেটত বিক্ৰী কৰিব পাৰে। এই ফিডটো বহুত ধৰণৰ চাহিদা আছে, বহুত পোল্ট্ৰি হওক, হাঁহ কুকুৰা সব ধৰণৰ বাৰ্ডছবিলাকক এই ফিডটো খুৱাই আছে। সেইকাৰণে আপুনি এইটো বিজনেছ আৰম্ভ কৰিব পাৰে। বন্ধুসকল এই বিজনেছটোত বহুত প্ৰফিট আছে। নাম্বাৰ 2 লেয়াৰ পোল্ট্ৰি ফাৰ্ম। লেয়াৰ পোল্ট্ৰি ফাৰ্ম যিটো হৈছে এইটো পোল্ট্ৰি ফাৰ্ম মানে কণীৰ কাৰণে হয়। আমাৰ অসমত দৈনিক 15 লাখ কণীৰ প্ৰয়োজন হয়। আপোনালোকে গম পায় নে নাপায় মই নাজানো। দৈনিক 15 লাখ কণী যোগান ধৰিব নোৱাৰে, কণীৰ চাহিদা পূৰাব নোৱাৰে। আপোনালোকে যদি এইটো বিজনেছ আৰম্ভ কৰে নিশ্চয় লাভান্বিত হ'ব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে পোল্ট্ৰিৰ পোৱালি ডাঙৰ যিবিলাক ফাৰ্ম আছে পোল্ট্ৰিৰ সেইবিলাকৰ লগত যোগাযোগ কৰি পেলাই আপুনি পোল্ট্ৰি ফাৰ্ম এখন ষ্টাৰ্ট কৰিব পাৰে। আৰু এই পোল্ট্ৰি ফাৰ্ম যিটো হয় পোল্ট্ৰিবিলাকে বছৰৰ কণ্টিনিউ কণী দি থাকিব। 300 কণীটো মিনিমাম দিব। সেইকাৰণে আপোনালোকে যদি 500 কণী দি 500 পোৱালি দি আৰম্ভ কৰে, দিনত যদি 400 কণী পায় তেতিয়াহ'লে 10 টকাকৈ নহয় 5 টকাকৈ হ'লেও 2,000 টকা আপোনালোকে ডেইলি পাৰ ডে ইনকাম কৰিব পাৰিব। সেই হিচাপত মাহত 60,000 টকা 60,000 টকা নহ'লেও 30ৰ পৰা 40,000 টকা আপোনালোকে আৰামত ঘটিব পাৰিব এই পোল্ট্ৰি ফাৰ্মৰ পৰা। বন্ধুসকল এইটো ফাৰ্ম আপোনালোকে আৰম্ভ কৰিব পাৰে। 3 নম্বৰ হৈছে বি কিপিং ফাৰ্ম। বি কিপিং ফাৰ্ম মানে যিটো মৌ ফাৰ্ম, এই মৌ ফাৰ্মটো আপোনালোকে আৰম্ভ কৰে। এইটো হৈছে মৌ ফাৰ্ম। মৌ ফাৰ্মটো মানে আমাৰ যিটো মৌ বা মধু বুলি কয়, এই মৌটো আপোনালোকে জানে যে এইটো প্ৰাচীন কালৰ পৰা গোটেই বিশ্বত এইটোৰ চাহিদা কিমান আছে। এই মৌটো বহুত ধৰণৰ ঔষধত কামত লাগে, ঔষধি বস্তু হয়। এইটো ফাৰ্ম যদি বৈজ্ঞানিক পদ্ধতি আপোনালোকে এইটো সংৰক্ষণ কৰিব পাৰে তেতিয়াহ'লে ইয়াৰ চাহিদাও বহুত আছে আমাৰ অসম বা ভাৰতত গোটেই বিশ্বত। বন্ধুসকল 1 কেজি মৌ যদি আপোনালোকে সংৰক্ষণ কৰিব পাৰে ইয়াৰ দাম কিমান জানেনে? 1 কেজি অৰিজিনেল মৌৰ দাম আছে 4,000 টকা পাৰ কেজি। এইটো 4,000 টকা পাৰ কেজি হ'লে আপোনালোকে মাহত 14 লাখ টকা ইনকাম কৰিব পাৰিব। 4 নম্বৰ হৈছে ডাক ফাৰ্মিং। ডাক ফাৰ্মিং বন্ধুসকল, ডাক ফাৰ্মিংটো এনেকুৱা বস্তু, ডাক ফাৰ্মিংটো আপোনালোকে নিশ্চয় গম পাইছে। ময়ো কৰি আছোঁ ডাক ফাৰ্মিং, আপোনালোকেও কৰিব পাৰে ডাক ফাৰ্মিং। ডাক ফাৰ্মিং যিটো খাকী কেম্বেল, ইণ্ডিয়ান ৰানাৰ, হোৱাইট পেকিং। খাকী কেম্বেল আৰু ইণ্ডিয়ান ৰানাৰ বছৰত 300ৰ পৰা 350 কণী দিব। এই ফাৰ্ম কৰি পেলাই আপোনালোকৰ বেকাৰত্ব জীৱন দূৰ কৰিব পাৰে। যদি ডাক বা যিকোনো ধৰণৰ পোৱালি লাগিলে, দেশী মুৰ্গীৰ ফাৰ্ম হওক, যিকোনো ডাক ফাৰ্ম হওক, এইবিলাক ধৰণৰ যিকোনো ধৰণৰ পোৱালি লাগিলে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ নাম্বাৰ ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব। বন্ধুসকল আপোনালোকে বেকাৰ বহি নাথাকি এনেকুৱা ধৰণৰ ফাৰ্ম ষ্টাৰ্ট কৰক। আৰু যদি বন্ধুসকল আপোনালোকে মোৰ চেনেলত নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব। বন্ধুসকল নাম্বাৰ 5 নম্বৰ হ'ল ফিছ ফাৰ্মিং। এই ফিছ ফাৰ্মিংটো হৈছে
বহুত লাভৱান ফিছ মাৰোঁতে আপোনালোকৰ ওচৰত যদি মানে মাটিত অলপ যদি পুখুৰী আছে তাতে আপোনালোকে ফিছ ফাৰ্মিং মানে মৎস্য ব্যৱসায় কৰিব পাৰে আৰু যদি আপোনালোকে নাই তেতিয়াহ'লে টেংক বনাই পেলাই কৃত্ৰিমভাৱে যিটো টেংক চিমেণ্ট টেংক হওক বা টাৰ্পলিনৰ টেংক হওক কৰি পেলাই আপোনালোকে বছৰত বহুত ধন ঘটিব পাৰিব বেকাৰত্ব জীৱন দূৰ কৰিব পাৰিব বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব থেংক ইউ